নমস্কাৰ সকলোকে মোৰ মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিলৈ আহিছোঁ মোৰ হেয়াৰ কেয়াৰ। বহুদিন হ'ল জানেনে চুলিখিনি ইমানেই সৰিছে, ৰাফ হৈ গৈছে, কেয়াৰ নকৰা। ভাবিলোঁ আজি ঘৰুৱা পদ্ধতিৰে অকণমান টিপছ এটা বনাওঁ। তাৰে বিভিন্ন ধৰণৰ আছে টিপছ। তাৰে আজিনো কি লগাওঁ তাকে আপোনালোকক শ্বেয়াৰ কৰিম। যদি মোৰ চুলি কেয়াৰৰ ভিডিঅ' লাগে আপোনালোকক কেনেকৈ মই চুলিখিনি ধুনীয়াকৈ ৰাখিছোঁ তেন্তে তলত কমেণ্ট এটা কৰিব, জনাব। মই ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম। বিট এটা মই ধুনীয়াকৈ ৰুকি লৈছোঁ। তাতে অলপমান চাহপাত মই ঢালি দিছোঁ আৰু এটা পিঁয়াজ ধুনীয়াকৈ কাটি দিছোঁ আৰু একাপ পানী দিছোঁ। গেছটো চিমত দি কিনে অকণমান উতলিবলৈ দিব। দেখিছোঁ সেনেকৈ লৰাই দিব অকণমান, যাতে গোটেইখিনি মিহলি হৈ যায় আৰু অলপমান ঠাণ্ডা হ'বলৈ দিব। নমাই মেলি এয়া ধুনীয়াকৈ চাকনিৰে চেকি কিনে জুলিখিনি অকণমান ওলাবলৈ দিব। খুব কমকৈ ওলাব, সেইকণে যথেষ্ট। আপোনালোকৰ পচন্দৰ চেম্পু দি কিনে ধুনীয়াকৈ ফিটি ল'ব। যোনে যি লগায় আৰু চেম্পু ফিটি লৈ কিনে ধুনীয়াকৈ চুলিখিনি এপ্লাই কৰি দিব। দেখিছেনে মই এপ্লাই কৰি দিলোঁ। মই আজিলৈকে কোনো স্পা কৰি পোৱা নাই জানেনে। যিমান পাৰোঁ ঘৰুৱা পদ্ধতিৰে লগাবলৈ চেষ্টা কৰোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। মই যদি মিছা কোৱা নাই, মই 100% ফল পাইছোঁ। মোৰ ইমানেই চুলি সৰা সমস্যা হৈছিলে, ইমানেই চুলিখিনি ৰাফ হৈ গৈছিলে, বহুত দিন লগোৱা নাছিলোঁ। আকৌ লগালোঁ মাজতে, চুলি সৰা মোৰ ট'টেলি বন্ধ হৈ গ'ল এতিয়া। সেয়া দেখিছে ন ৰিজাল্ট, ইমান ধুনীয়া নিজকে লাগিছে নহয় চুলিখিনি। পূৰা স্পা কৰাৰ নিচিনা হৈ গৈছে পাৰ্লাৰত। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ এটা কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি লাগে প্লিজ মোক এটা কমেণ্ট কৰিব। তেন্তে আজিলৈ বাই বাই।